Hello guys and welcome back to another vlog video क्या बोला तूने? vlog video নহয় যদিও আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইন্টাৰেষ্টিং হ'ব গৈছে কিয়নো মই আজি আপোনালোকৰ কাৰণে এডাল ফ্লেক্সিবল গৰিলা টাইপৰ আনিছো যিডাল আপোনালোকে অনলাইন মিটিং এটেণ্ড কৰিব অনলাইন ক্লাছ আৰু যিকোনো ইউটিউব ৰিলেটেড নাইবা যিকোনো ধৰণৰ ভিডিঅ' বনাবলৈ আপোনালোকক খুবেই সহায় কৰিব আৰু মই ফ্লেক্সিবল গৰিলা টাইপৰ ডাল এটা সৰুকৈ আনবক্সিং মই আনাৰ দিনাখনে মই কৰিছিলোঁ কিন্তু ইউটিউবত দিম বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ যে আপোনালোকৰ যিহেতু এইটো অনলাইনৰ যুগ অনলাইন ক্লাছ অনলাইন মিটিং হৈ থাকে সেইকাৰণে মই এডাল ট্ৰাইপডাল আপোনালোকক ফ্লেক্সিবল গৰিলা টাইপডাল দেখুৱাই দিছোঁ তো আনবক্সিংটো বহুত এটা খাচ নহ'ব আপোনালোকে চাই লওঁ অ'কে তো গাইজ আপোনালোকে ফ্লিপকাৰ্টৰ পেকেজিংটোৰ ভিতৰত এডাল গৰিলা টাইপত পাব যাৰ ওজন খুবেই কম হয় আৰু ইয়াৰ লগত আপোনালোকে এটা মোবাইলটো এটেচ কৰিবলৈ এটা মোবাইল হোল্ডাৰ পাব আৰু মোবাইল হোল্ডাৰটো আপোনালোকে হাৰ্জিকেল এণ্ড ৱাইড এংগল দুটাতে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াত তিনিডাল লেগ আছে লগতে ইয়াৰ এটা 360 ৰোটেট এটা বল আছে যাৰ কাৰণে গৰিলা টাইপৰ ডাল বহুত এটা খাজ হৈ পৰে আৰু ইয়াক আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ ফাষ্ট দি কিনে আপোনালোকৰ ভিডিঅ'টো শ্বুট কৰিব পাৰে অ'কে তো যিহেতু মই এজন ব্লগাৰ সেইকাৰণে ঘৰত তেনেকৈ ভিডিঅ'টো বনাই থাকিব মন নগ'ল সেইকাৰণে বাহিৰত ওলাই আহিলোঁ আৰু এইটো হোল্ডাৰটো এনেকৈ লগাই ল'লোঁ আৰু হোল্ডাৰটো লগাই লৈ উঠি মই ইয়াত এনেকৈ লগালে আপোনাৰ ৱাইড এংগলটো বেছি হয় মই আপোনালোকক দেখুৱাই আছোঁ চাওক এতিয়া বেকগ্ৰাউণ্ডটো কিমান ৱাইড আহিছে আৰু এইটোৱেই ইয়াৰ কাম আৰু অলপ আপোনালোক মই ইয়াৰ শ্বৰ্ট কেইটামান দেখুৱাই দিছোঁ আপোনালোকে চাই লওক আৰু চাইকেলতো লগাই কিনে আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझ आए जब टूट जाए साए हाय रब जब हो অ'কে গাইজ আপোনালোকে আগৰ ক্লিপটো দেখিলে কেনেকুৱা লাগিছে কওক এইটো মই সেনেকৈ লৈছোঁ এইটো গৰিলাপতডাল চাইকেলৰ আগৰ হেণ্ডেলডালত থৈ কিনে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ব্লগত টিল দেন বাই বাই